আৰু কোনোবা আহিব লগা আছে নেকি হা? নাই ছাৰ, নাই ছাৰ। অঁ ছাৰ, নাইতো। ছাৰ আপুনি আমাকে ক'ব পাৰে, আমি বেলেগক কথাখিনি কৈ দিম আৰু। তাকেইতো, তহঁতৰ কামখিনি দেখি মোৰ বহুত ভাল লাগিছে। তহঁতি বহুত ভাল কাম কৰি গৈ আছ। আমাৰ এই ৰাজ হ'ব, হয়নে নহয়? হয় ছাৰ। অঁ ছাৰ, হ'বই লাগিব। গোটেই দেশত আমাৰ জয়নাম গাবই লাগিব মানুহে, মানুহে আমাক ভয় খাবই লাগিব। বাকী চবতো ঠিকেই আছিল, কিন্তু এই যে নতুন কোভেক্সিন নে কিবা আহিছে, সেইটো কিন্তু আমাৰ ধান্দা কিন্তু বেয়া কৰি গৈ আছে কিন্তু দেই। তহঁতি কিন্তু অলপ চম্ভালি থাকিবি। অঁ ছাৰ, এই যে এইটো কি উলিয়ালে ইণ্ডিয়াই, মা কচম, ইহঁতে এনেকুৱা কৰিবই নালাগিছিল ছাৰ। ছাৰ, আমাৰ কিবা হ'ব নেকি? সেই ছাৰ, আমি এইবোৰ কেৰেপ চেৰেপ নকৰোঁ। আমি একদম একফালৰ পৰা উঘালি যাম মানে যামেই, আৰু আমাক তাহাঁতি ভয় খাবই লাগিব। আমাৰ এই ৰাজ চলিব এই গোটেই দেশত, অকল দেশত বুলি নহয়, গোটেই পৃথিৱীত ৰাজ চলিব। কিন্তু এই যে ভেকচিন ওলোৱা মানুহটোক যদি আমি কিবাকৈ কেপচাৰ কৰিব পাৰিলোঁ হয়। অঁ ছাৰ, মোৰ বহুত খং আছে। হয়, কিন্তু আমি সাৱধান থকাটো উচিত, কাৰণ ইণ্ডিয়া কম বস্তু নহয়। এনেই নকয়তো যে ইণ্ডিয়াৰ মানুহৰ লগত পাংগা নল'বি। ইনফেক্ট এলবাৰ্ট আইনষ্টাইনেও এসময়ত কৈ গৈছে। আপুনি ঠিকেই কৈছে ছাৰ, আমিও সজাগ থকাটো ভাল, নহ'লে আমাৰো বিপদ আছে। তই ঠিকেই কৈছ, নাজানো আৰু কি হয়। দে, আজি আমি ইয়াতেই সামৰণি কৰোঁ। অ'কে ছাৰ।